বন্ধুসকল বুজি পাইছে কি বস্তু হয় গাইছ মেইন বস্তু হয় এইটো আহি আছে শিৱৰাত্ৰি এইটো হ'ল মেইন ইয়াৰ লগতে গাইছ এইখিনি বস্তু থাকে এইটো মোৰ নহয় গাইছ মোৰ বুলি নাভাবিব এইটো হ'ল আমাৰ খুৰাৰ মানে কি কৰিব আৰু গোটেই দিনেই খাই থাকে সো হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই চেনেল মন ব্লগছ সকলোকে জনাই স্বাগতম মোৰ অন্য এটা ভিডিঅ'লৈ গাইছ ভাবিছোঁ গাইছ আজি মানে আপোনালোকক দিম গাইছ হোম টুৰ ভাবিছোঁ নিজৰ ঘৰখনকে আজি দেখাই দিওঁ বহুত দিন হ'ল মোৰ ঘৰখন আপোনালোকে চিনি নাপাব দেখা নাপায় মানে দেখা নাই গোটেই ভিডিঅ'ত দেখুৱাও নাই মই ভাবিছোঁ দেখুৱাই দিওঁ ৰাতিপুৱা জাষ্ট টোপনিৰ পৰা উঠিলোঁ গাইছ টাইম হৈ আছে 8টা অলপ লেটকৈ উঠোঁ বাৰু মই মানে লেট নাইটকৈ শুব অলপমান চ' লেটকৈ উঠোঁ চ' আজি দেখাওঁ মোৰ ঘৰটো শিৱনগৰৰ ভিডিঅ'টো চাই থাকক ৰাতিপুৱাৰ পৰা উঠি কি কৰোঁ কি নকৰোঁ সকলোবোৰ দেখাম আপোনালোকক আৰু মানে পুৰা ঘৰখন গোটেইখিনি দেখাম গাইছ চ' ভিডিঅ' স্কিপ চাই থাকক গাইছ তো গাইছ মানে এইটোৱে হ'ল মোৰ ৰুম চাব পাৰে আপোনালোকে এইটোৱে মোৰ সৰু ৰুম হয় মানে এজন মানুহ থকাকৈ মোৰ ৰুমটো মই সেনেকৈ মানে ফাদাৰে বনাই দিছে এইটো হ'ল মোৰ ৰুম আপোনালোকক ভালকৈ বেক কেমেৰা দেখাইছোঁ ৰুমটো গাইছ চাই থাকক মানে বন্ধুসকল ৰাতিপুৱাৰ পৰা বিচনাৰ পৰা উঠিয়ে গাইছ মই আগতে দেখা পাওঁ মোৰ পৰা টেবুলখন যদিও ইয়াৰ লগত মোৰ কোনো সংযোগ নাই কিতাপ পত্ৰবোৰ গাইছ ক'ত কেনেকৈ থৈ দিছোঁ একদম নাজানো গাইছ নামেই নাই গাইছ চাব পাৰে আপোনালোকে এইখন হ'ল বেংকিং বিজনেছ আছে গাইছ ইয়াতে নাচাওঁ তাৰপিছত গাইছ সেইটো টোপনি উঠি খিৰিকীখন মেলা দেখা পাওঁ গাইছ তাৰপিছত চাওঁ বাহিৰৰ ভিউটো মই কিমান ধুনীয়া আমাৰ পিনে আছে এখন ফিল্ড বান্ধি থোৱা আছে গৰু আমাৰ নহয় আমাৰতো বাৰু মই বান্ধিম অলপ দেৰিকৈ দেখাইছোঁ আপোনালোকক তাৰপিছত গাইছ ইয়াতে কাপোৰবোৰ এনেকৈ ভালকৈ থোৱা আছে গাইছ ইমান ভালকৈ নহয় মানে জানেইতো ল'ৰা মানুহৰ ঘৰ কাপোৰবোৰ কিমান ভালকৈ থোৱা হ'ব গোটেইবোৰ কাম মায়ে কৰে মই একো নকৰোঁ গাইছ সেইপিনে আছে মোৰ চাইকেলখন দেখা পাইছে আপোনালোকে আৰু সেইপিনে আছে ভণ্টিৰ চাইকেলখন মোৰ ৰুমতে থাকে বাৰু সেইখন হ'ল আৰু এখন আনলা গাইছ মানে দুখন আনলা থাকে মোৰ মানে গাইছ দুখন আনলা আছে ৰুমত তাৰপিছত গাইছ এইপিনে আহিলোঁ মোৰ ৰুমৰ পৰা উঠি যদি মই যাওঁ মোৰ এইটো ৰুমত তাৰে ওচৰতে থকা ইয়াতে হ'ল গাইছ মানে গাইছ এইটো হ'ল মন্দিৰ আমাৰ মন্দিৰ বুলি ক'ব নোৱাৰি ইয়াতে মানে ঠাকুৰবোৰ ৰখা হয় মানে ভগৱানৰ প্ৰতিমূৰ্তি চাওক আপোনালোকে অনুকূল ঠাকুৰ ইয়াতে ৰখা হৈছে এইটো ৰুম গাইছ এক্সট্ৰাকৈ ভগৱানৰ কাৰণে বনাই দিছোঁ এইপিনে ভগৱানৰ ৰুম এইপিনে গাইছ মোৰ ৰুম কেনেকুৱা হৈছে কওক গাইছ এইখন হ'ল মোৰ বিচনা টোপনিৰ পৰা উঠিলোঁ জাষ্ট একদম লেতেৰা পেতেৰা চাব পাৰে আপোনালোকে তো গাইছ ফ্ৰেছ হৈ গাইছ ক'ত কেনেকৈ কি কাম কৰোঁ সকলো দেখাম আপোনালোকে ভিডিঅ'টো নিশ্চয় অলপমান চালে আপোনালোকে গম পালে ইমান ধনী ঘৰৰ ল'ৰা নহয় বাৰু মিডিল ক্লাছ ফেমিলি হয় কাৰোবাৰ কুকুৰ আহিছে গাইছ ক'ৰ পৰা আহিলি ৰাতিপুৱা চিনি নাপাওঁ তোক মই ओ बाबा अरे कहाँ पे गया रे तुम তো মানে গাইছ মিডিল ক্লাছ ফেমিলি মানে মিডিল ক্লাছ বুলিও ক'ব নোৱাৰি একদম লোৱাৰ ক্লাছ ফেমিলি হয় মানে বহুত গৰীব হয় মানে গাইছ কি ক'ম 3 বছৰ আগতে গাইছ ফাদাৰ আছিল যে ডেথ হৈ গ'ল এতিয়া মা আৰু ভণ্টি আৰু ময়ে থাকোঁ আমাৰ ঘৰখনত গোটেই 3টা সদস্য আমাৰ তাৰে ভিতৰতে গাইছ আকৌ কুকুৰটো আহিছে 3টা ফেমিলি থাকোঁ গাইছ আমাৰ ঘৰখনত তাৰপিছত গাইছ দেখা পাইছোঁ আপোনালোক চাই থাকোঁ ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব টাইটেল থাম্বনেল চাই গম পাইছে আজি হোম টুৰ দিম চ' চাই থাকক গাইছ কি কয় চাই থাকক তো মানে বন্ধুসকল এইপিনে মায়ে চাওক মুচি আছে চোতালখন একদম গোবৰেৰে এইটো হ'ল আমাৰ মেইন ঘৰ যিটো চৰকাৰে দিছিল গাইছ কেতিয়াবা দিছিল মনত নাই সেনেকৈ অলপমান মানে ৰাখিছোঁ এইটো হ'ল মোৰ ৰুমটো গাইছ চাওক আপোনালোকে একদম মানে গাইছ কি ক'ম আৰু তাৰপিছত এইপিনে হ'ল পাকঘৰটো দেখাইছোঁ গাইছ আপোনালোকক আগতে গাইছ ফ্ৰেছ হৈ লোৱা তাৰপিছত গোটেইখিনি আপোনালোকক দেখাইছোঁ গাইছ বন্ধুসকল বুজি পাইছে কি বস্তু হয় গাইছ মেইন বস্তু হয় এইটো আহি আছে শিৱৰাত্ৰি এইটো হ'ল মেইন ইয়াৰ লগতে গাইছ এইখিনি বস্তু থাকে এইটো মোৰ নহয় গাইছ মোৰ বুলি নাভাবিব এইটো হ'ল আমাৰ খুৰাৰ মানে কি কৰিব আৰু গোটেই দিনেই খাই থাকে গাইছ মানে গাইছ মানে বন্ধুসকল ৰাতিপুৱা মোৰ প্ৰথম কাম এইটোৱে হয় গৰুটোক খাই যাতে পথাৰত দিয়া কিন্তু গাইছ ই মোতকৈ বেছি অকৰা গাইছ য'ত খাব গাইছ তাতে থাকিব 1 ইঞ্চি নলৰে গাইছ ইমান বল গাইছ মোকে গোটেই দুনিয়াখন চেঁচেৰা লৈ পেলাই তো ইয়াক আগতে বান্ধি আহোঁ গাইছ না কি কয় চল মেৰে গৰু চল আজা বেটা আজা আহিছে এইটো আমাৰ মেইন ৰুম মানে ৰুমটো নহয় এইটো হ'ল আমাৰ থকা ৰুম যিখন বিছনাখন য'ত আহি মই এনেকৈ আহি কিনে ধপকৈ পৰি যাওঁ গাইছ তাৰপিছত উঠি যাওঁ গোটেই দিনটো এনেকৈ থাকোঁ গাইছ একদম মানে জঘন্য নিচিনাকৈ গাহৰিৰ নিচিনাকৈ পৰি বাগৰি সেউৰি এনেদৰে মোৰ জীৱন গাইছ ৰাতিপুৱা উঠি এইখিনি কাম কৰোঁ তাৰপিছত গাইছ অলপমান পিছফালে দেখাই দিম ভালকৈ আপোনালোকক তাৰপিছত গাইছ এখন খিৰিকী
তো মানে বন্ধুসকল এইবাৰ আহি গ'লোঁ মানে গাইছ ঘৰৰ পিছফালে আহি গ'লোঁ মানে পিছফালখন দেখাইছোঁ আপোনালোকক চাই থাকক আপোনালোকে এইখন হ'ল আমাৰ পিছফাল গোটেইবোৰ তামোল বাগান আৰু অলপমান পিছাই গ'লে গাইছ কেৱল বাঁহ বাঘৰটো আছে লেট্ৰিংটো মেইন বস্তু যিটো হয় বুলি লেট্ৰিং গাছ নহয় গাছ নাৰিকলৰ গছ এডাল আছে বাৰু দেখাইছোঁ আপোনালোক